মই সাবস্ক্ৰাইবাৰ সকল আপোনালোকক কাবেৰী ব্লগলৈ স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰিছো ভালেই হ'ব। এতিয়া দেৰি নকৰি ব্লগটো ষ্টাৰ্ট কৰো আহক। এতিয়া আমি যাবলৈ ওলাইছো মন্দিৰলৈ। আজি ৰাতিকে ভাওনা আছে। ভাওনাখনৰ নাম হৈছে দধিচি মুনিৰ অষ্টিদান বিদ্যাপুৰ বধ। আৰু মই লৈছো দধিচি আৰু এয়া খনি। ভাওনাৰ ভিডিঅ' আপোনালোকক দেখাম, ভিডিঅ'টো চাই যাব। ভাওনাৰ গোটেইবোৰ চিন আপোনালোকক যিমান পাৰো দেখাবলৈ চাম। লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। মন্দিৰৰ ওচৰ পাইছোহি। আজি বহুত গৰম পৰিছে। মন্দিৰৰ পৰা গুচি আহিলোঁ সোনকালে, কাপোৰ কানি সলাই ল'লোঁ। ৰাতিলৈ ভাওনা আছে, আকৌ গধূলি টাইমত মন্দিৰলৈ যাব লাগিব। আপোনালোককো কি কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই যাম। শুই উঠি গা পা ধুলোঁ। এতিয়া আকৌ মন্দিৰলৈ যাওঁ। মন্দিৰত গৈ ধূপ চাকি জ্বলাই আহোঁ। তাৰপিছত আহি ভাত পানী খাম। তাৰপিছতহে ভাওনাৰ ভাও ওলামগৈ। যজ্ঞ কৰা সেইটো পাপাই যে বনাইছিলে কলপতৰৰ, সেইটো ইয়াত ভৰাই লৈছোঁ। এফালে অলিভাৰে আমাক আগবঢ়াবলৈ কেনেকৈ আহিছে। মন্দিৰ আহি পালোহি। মন্দিৰত ধূপ চাকি জ্বলাই হ'লোঁ। এতিয়া ঘৰলৈ যাওঁ। ঘৰত সোনকালে বইল ভাত কেইটামান খাই লওঁ। তাৰপিছত আকৌ আহিবলৈ হ'ব ভাওনালৈ। পেণ্ডাৰ কৰিবলৈ আছে। এতিয়া সোনকালে ঘৰলৈ যাওঁ। ঘৰত আহি মেঘালীক লগ পাই গ'লোঁ। এই লৈছে বিদ্যাসুৰ। ওলাই দে আকৌ। ওলাইছোঁ। হাই, এয়া বিদ্যাসুৰ লৈছে। মই যাম। বাই 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 বাই। ঘৰ আহি পাই লৰালৰিকৈ বইল ভাতকেইটা খাই ল'লোঁ। আকৌ মন্দিৰলৈ যাবলৈ হ'লেই পেণ্ডাৰ কৰিবৰ কাৰণে। আমি আহি আছোঁ এতিয়া মন্দিৰলৈ। এয়া পেণ্ডাৰ কৰিমগৈ। এয়া গোটেইখিনি খনি, পৱন, নাৰদ, দধিচি। চিনাকি কৰাই দিছোঁ দেই। খনি, এয়া মই দধিচি, এয়া লগত খনি, এয়া পৱন, এয়া নাৰদ। আৰু এতিয়া ৰাস্তাত আহি আছোঁ। এতিয়া গৈ মন্দিৰ পামগৈ। তাৰপিছত পেইণ্টাৰ কৰিম। আপোনালোকে ভিডিঅ'টো এটা নতুন ৰূপত দেখি পাব, আমাক চাই থাকিব। আহি পাই দেখিছোঁ এয়া বিষ্ণু আৰু ইন্দ্ৰৰ পেইণ্টাৰ কৰিয়ে আছে। এয়া তৃষ্ণা, এই লৈছে দৈত্য হয়। কিবা এটা কৈ দিয়া। প্লিজ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। গাড়ী লগাই থকা অৱস্থাত ভিডিঅ' কৰি দিছে। এয়া আমাৰ কমিটি। এয়া মই ওলাই ৰেডি হৈ গ'লোঁ। এয়া খনি, বিষ্ণু, এয়া খনি দেই, এয়া তস্তা, এয়া ইন্দ্ৰ। হাই এটা কৈ দিয়া। কবচ ন? এয়া নাৰদ দিয়া। এয়া চেতকেতু। আমাৰ মিণ্টু দাই আল্টা লগাই আছে। এয়া মই চাইডত পাপা বহি আছে।
আরে দধিসির নিত দেহ গাধে তুলিল ভাওনা শেষ হোৱাৰ পিছত শৰাই ভঙা প্ৰসাদ বিলাইছে প্ৰসাদ খাই আকৌ ভাত খাবলৈ গ'লোঁ সকলোৱে মিলি ভাত খাই ল'লোঁ কোনোদিনে মাত নাভাঙে কিন্তু এইবাৰ ভাওনা কৰি মোৰ মাত ভাগি গৈছে বাইলৰ কেমেৰাটো অন কৰিবলৈ পাওঁহে ইহঁতৰ ফটো আমি আহিয়ে যায় ভাত পানী খালোঁ এতিয়া ঘৰ আহি পাইছোঁহি ভিডিঅ'টো যদি এতিয়ালৈকে চাই আছিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম